নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা কাহিনীত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বলক তেন্তে দেৰি নকৰি কাহিনীটো আৰম্ভ কৰোঁ। এহাল চৰাই আৰু দুটা পোৱালিৰ কাহিনী। এজোপা গছত এহাল চৰাই বাস কৰিছিল। কিছুদিন পাছত সিহঁতৰ দুটা পোৱালিৰ জন্ম হ'ল আৰু চৰাইকেইটা নিজৰ পোৱালীকেইটাৰ সৈতে বহুত সুখত বাস কৰিছিল। এদিন আহাৰ আনিবলৈ যাওঁতে চৰাই পোৱালীকেইটাৰ দেউতাকক চিকাৰীয়ে মাৰি পেলালে। চৰাই পোৱালীকেইটাক তাৰ মাকে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল। কিন্তু বাৰিষাৰ দিনত চৰাইজনীয়ে প্ৰায় 2 দিন আহাৰ আনিবলৈ যাব নোৱাৰাত চৰাই পোৱালীকেইটা ভোকত বৰকৈ কান্দিবলৈ ধৰিলে। চৰাই পোৱালীকেইটা ভালকৈ উৰিব নোৱাৰাৰ বাবে মাকে সিহঁতক এৰি যাবলৈও ভয় কৰিছিল। কিন্তু চৰাই পোৱালীকেইটাৰ ভোক লগাৰ বাবে চৰাই পোৱালীকেইটাই বৰকৈ কান্দিবলৈ ধৰিছিল। ইফালে ধাৰাসাৰ বৰষুণ মাক ভালকৈ উৰিবও নোৱাৰা হৈছিল। তথাপিও উপায় নাপাই মাকে আহাৰ বিচাৰি গ'ল আৰু আহাৰ আনিলে। আহাৰ খাই চৰাই পোৱালীকেইটাৰ ভোক ঠাণ্ডা হ'ল আৰু সিহঁতে খেলিবলৈ ধৰিলে। তো বন্ধুসকল, আজিৰ কাহিনীটোৱে এয়াই শিক্ষা দিছে যে সংসাৰত মাকৰ মমতাৰ বাহিৰে আন একো নাই। যিমানে বিপদ নহওক কিয় মাকে নিজৰ ল'ৰা ছোৱালীকেইটাক বিপদৰ পৰা বচোৱাৰ চেষ্টা কৰে। তো বন্ধুসকল, আজিৰ কাহিনী ইমানেই আছিল। আকৌ লগ পাই আছোঁ নেক্সট কাহিনীত। ধন্যবাদ। জয় আই অসম।